আহা স্মাইল ডিউৰিং প্ৰেগনেঞ্চি সকলোৱে মোক ক'লে হাঁহি থাকিবা ফূৰ্তি কৰি থাকিবা কিন্তু আপোনালোকে জানেনে এইটো কিমান চ্যালেঞ্জিং হৈ পৰে যেতিয়া গ্যাছ এচিডিটি প্ৰেগনেঞ্চিৰ লগতে হ'বলৈ আৰম্ভ কৰে During pregnancy, ভ্ৰূণটো এটা মাকৰ পেটৰ ভিতৰত ডাঙৰ হ'বলৈ আৰম্ভ কৰে আৰু পেটৰ স্কিনখন টাইট হৈ ডাঙৰ হৈ যায় আৰু লগতেই হয় গ্যাছ এণ্ড এচিডিটি যোনটো পেটটোক অতিকৈ টাইট কৰি ধৰি লয় অতি সাধাৰণ যেন লাগিলেও এই কথাটোৰ এটা ভয়ংকৰ ৰূপো থাকিব পাৰে সিদিনা হৈ মই গম পালোঁ যে মোৰ এগৰাকী বহুত দিনৰ মূৰত লগ পোৱা বান্ধৱীৰ মিছকেৰেজ হ'ল 8 মান্থছত ডিউ টু গ্যাছ এণ্ড এচিডিটি শুনি খুব দুখ লাগিলে ভয় লাগিলে আৰু ভাবিলোঁ এই টপিকটোৰ বিষয়ে ইমিডিয়েটলি মই শ্বেয়াৰ কৰাটো দৰকাৰ আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ ডিউৰিং প্ৰেগনেঞ্চি কিয় ইমানকৈ গ্যাছ এণ্ড এচিডিটি হয় আৰু ইয়াক কেনেকৈ ঘৰতেই আপোনালোকে নিৰাময় কৰিব পাৰিব সৰু ডাঙৰ প্ৰতিটো কথাৰ কাৰণেই আপোনালোকে সদায় নিজৰ গাইনেকলজিষ্টৰ লগত যোগাযোগ ৰাখিব আৰু এটা কথা এইখিনিতেই গৰ্ভৱতী মাতৃসকলে জানি থোৱাটো দৰকাৰ যে নিউবৰ্ণ বেবিৰ 1 পৰা 3 মাহলৈ কি অসুবিধা হয় তাৰ ভিতৰত এটা প্ৰমুখ অসুবিধা হৈছে নিউবৰ্ণ বেবিৰ গ্যাছ এণ্ড এচিডিটি আৰু আজি মই আপোনালোকৰ লগত যোনটো সহজ উপায় শ্বেয়াৰ কৰিম সেই উপায়টোৰে আপোনালোকে বেবিৰো কেয়াৰ ল'ব পাৰিব নোট কৰিব বিচাৰিলে লগত পেন আৰু পেপাৰ লৈ লওক মিটুৰ আউটপোষ্ট ইউটিউব চেনেলৰ ভিডিঅ'টোৰ তলত আপোনাৰ সোঁহাতে ৰঙা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল বাটনটো প্ৰেছ কৰিব তেতিয়া আপোনালোকে গম পাব যে মই ভৱিষ্যতে কি নতুন টপিকত ভিডিঅ' শ্বেয়াৰ কৰি আছোঁ কমেণ্টটো কৰিব ডিউৰিং প্ৰেগনেঞ্চি আমাৰ শৰীৰত প্ৰজেষ্টেৰন নামৰ হৰমনটোৰ অতিশয় গুৰুত্বপূৰ্ণ এটা ৰোল থাকে ই কৰে কি যে ভ্ৰূণটো যেতিয়া ইউট্ৰেছৰ ভিতৰত লাহে লাহে ডাঙৰ হয় তাৰ কাৰণে ইউট্ৰেছটো যাতে বাঢ়ি গৈ থাকে সুন্দৰকৈ আৰু ইউট্ৰেছটোৱে যাতে আগৰ দৰে প্ৰিভিয়াছলি যেতিয়া আপুনি প্ৰতি মাহত মেনচুৰেশ্যন হৈছিলে সেই সময়ত যিদৰে সংকুচিত হৈছিলে সেইদৰে যাতে আকৌ সংকুচিত নহয় আৰু মাচলবিলাক যাতে ইউট্ৰেছটো ৰিলেক্স হৈ পেলাই বাঢ়ি গৈ থাকে সেই গোটেই প্ৰচেছটোত এটা ৰোল প্লে কৰে আৰু এই ৰোল প্লে কৰিবলৈ যাওঁতে কি হয় গোটেই শৰীৰত গোটেই ডাইজেষ্টিভ ছিষ্টেমটোত আপোনাৰ ইছ'ফেগাছ ষ্টামাক ইণ্টেষ্টাইন সকলোবিলাক মাচলেই ইউট্ৰেছৰ উপৰিও ৰিলেক্স হ'বলৈ আৰম্ভ কৰে মানে কি হয় আপোনাৰ আগৰ দৰে ডাইজেশ্যন নহয় আৰু ফলত অতি সোনকালে গ্যাছ আৰু এচিডিটি হ'বলৈ আৰম্ভ কৰে আৰু এই কাৰণেই কয় যে প্ৰেগনেঞ্চি খোৱা বোৱাটো অলপমান সাৱধানে কৰাৰ দৰকাৰ মোৰ প্ৰেগনেঞ্চিৰ এনে পৰিস্থিতিত মই ইয়াৰ প্ৰতিকাৰ বিচাৰি পালোঁ এটা সহজলভ্য উপাদানত আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম 4টা ৰেচিপি এটা উপাদানেৰে তাৰে 2টা প্ৰেগনেণ্ট মমছৰ কাৰণে আৰু 2টা নিউবৰ্ণ বেবিজৰ কাৰণে মই যিটো উপাদানৰ ব্যৱহাৰ কৰিছিলোঁ সেইটো হয়তো আপোনালোকৰ প্ৰতিগৰাকীৰ কিটচেনতে এভেইলেবল আৰু সেইটো হৈছে আজৱাইন অৰ কেৰম চিডছ 4টা ৰেচিপিৰ কাৰণে আজৱাইনখিনি ৱাশ্ব কৰি ড্ৰাই কৰি ল'ব পাৰিলে ভাল হয় এতিয়া ৰেচিপি নম্বৰ 1 2 টিস্পুন আজৱাইন আপুনি 1 লিটাৰ পানীত বহুত কম জুইত গৰম কৰিব আৰু 1 লিটাৰ পানীক আপুনি আধা লিটাৰ কৰিবলৈ চেষ্টা কৰিব আৰু এই আধা লিটাৰ পানী ঠাণ্ডা হোৱাৰ পাছত আপুনি এটা নিজৰ কাৰণে বটল ৰাখি বা চিপাৰ ৰাখি তাত সুমুৱাই ৰাখি দিনটো অলপকৈ চিপ কৰি থাকিব আৰু যদি আপুনি কিবা খাইছে যোনটো বেছি অইলি বা গ্ৰিজি ফুড হয় তেতিয়াহ'লে সেইটো খোৱাৰ পিছত বা আগত আপুনি অলপ বেছিকৈ তাক চিপ কৰি থাকিব সেইটো আছিল ৰেচিপি 1 এতিয়া ৰেচিপি 2 ফৰ বেবি ৰেচিপি 1ৰ বইল কৰা আজৱাইন ৱাটাৰখিনিকে আপুনি আৰু অলপ সময় বইল কৰি আধা লিটাৰতকৈও যদি কমাই তাক কনচেনট্ৰেটেড কৰি পেলাই খুব থিক কৰি পেলাই তেতিয়া সেইখিনিক আপুনি এটা বটলত ৰাখিব পাৰিব বা এটা বাউলত লৈ পেলাই আঙুলিৰ মূৰত লগাই বেবিৰ
নেভেলৰ চাৰিওকাষে লাহে লাহে মাছাজ কৰিব এবাৰ ক্লকৱাইজ আৰু এবাৰ এণ্টি ক্লকৱাইজ এনেকৈ 3 আৰু 4 বাৰ পানীখন অকণমান লগালেই হ'ল নিউবৰ্ণ বেবীৰ পেটৰ নেভেলৰ চাৰিওফালে আৰু এইদৰে লগোৱাৰ পিছত আপুনি বেবীৰ পেটটোত অলপ অলপকৈ সেকি দিব ব্ৰেষ্ট ফিডিং বেবী বা মিল্ক ফিডিং বেবীৰ যদিও আপুনি পেটৰ ওপৰত আজৱাইন ৱাটাৰটো এপ্লাই কৰিছে ই পেটৰ গেছ ৰিলিজ কৰাত বেবীক বহুত সহায় কৰিব এতিয়া আকৌ ৰেচিপি 3 and 4 এইবাৰ আপুনি আজৱাইনখিনি ড্ৰাই ৰোষ্ট কৰিব মানে এখন টাৱাত শুকানে তাক অলপ ফ্ৰাই কৰি ল'ব যাতে মচমচীয়া হৈ যায় গৰ্ভৱতী মাতৃসকলে এই আজৱাইনখিনি এই ৰোষ্টেড আজৱাইনখিনি ঠাণ্ডা হোৱাৰ পাছত মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি ল'ব বা খুন্দনাত খুন্দি তাক গুড়ি কৰি ল'ব আৰু সেই গুড়িখিনি অলপমান আপোনাক যদি চল্ট লাগে চল্ট লৈ বা চল্ট নোলোৱাকৈ এটা সৰু আপোনাৰ পাৰ্চত ৰাখিব পৰা কণ্টেইনাৰত ৰাখি পেলাই থৈ দিয়ক আৰু যেতিয়াই আপুনি গেছ আৰু এচিডিটিৰ ফিল কৰিব তেতিয়াই এই গুড়িখিনিৰ অকণমান জিভাৰ টিপত লগাই ৰাখক আৰু আপুনি বহুত ভাল পাব আৰু এই মিক্সচাৰটো আপুনি যেতিয়া য'লৈকৈ যায় আপুনি আপোনাৰ ডক্টৰৰ চেকআপ আছে আপোনাৰ ক'ৰবাৰ পাৰ্টিত ইনভাইট কৰিছে আপুনি বহুত ইজিলি কেৰি কৰিব পাৰিব এই মিক্সচাৰটো বহুত হেণ্ডি হয় কেৰি কৰাত এতিয়া ৰেচিপি 4 ফৰ নিউবৰ্ণ বেবী আপুনি ড্ৰাই ৰোষ্ট কৰা আজৱাইনখিনি এখন মলমল কাপোৰত মোৰ ক্ষেত্ৰত মই ধুতিৰ কাপোৰ ব্যৱহাৰ কৰিছিলোঁ ধুতিৰ কাপোৰত সৰু টোপোলা এটা বান্ধি ৰাখিব আৰু সেই টোপোলাটোক আকৌ আপুনি গৰম টাৱাখনৰ ওপৰত অকণমান সেক দি ৰাখিব যাতে এটা বডি টেম্পাৰেচাৰৰ সমান উম আহে আৰু এই বডি টেম্পাৰেচাৰৰ সমান উমটোৰে আপুনি বেবীৰ পেটত তল পেটত নাড়ীৰ চাৰিওফালে লাহে লাহে খুব ছফ্টলি এটা সেক দিব আপোনাক আকৌ এবাৰ কৈছোঁ এই সেকৰ টেম্পাৰেচাৰ যাতে বডি টেম্পাৰেচাৰৰ সমানহে হয় কাৰণ আপুনি নিউবৰ্ণ বেবীৰ কেয়াৰ লৈছে পদ্ধতিটোৱেও বেবীৰ গেছ ৰিলিজ হোৱাত সহায় কৰিব জনাবচোন কেনেকুৱা পাইছে এণ্ড প্লিজ এনজয় ইয়'ৰ প্ৰেগনেঞ্চি এণ্ড মাদাৰহুড অল দ্য বেষ্ট